ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 7 ৰ মেথছৰ 2 নম্বৰ চেপ্টাৰ ভগ্নাংশ আৰু দশমিক এই চেপ্টাৰটো আৰু এই চেপ্টাৰৰ আজি আমি আলোচনা কৰিম অনুশীলনী 2.3 ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি ইয়াৰ আগৰ চেপ্টাৰ অনুশীলনী জানে 2.1 2.2 এইবোৰ আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম 2.3 আৰু 2.3 ৰ অংককেইটা কৰাৰ আগতে তোমালোকে কিছুমান বস্তু জানিব লাগিব এইকিটা বস্তু জানিব লাগিব ঠিক আছে প্ৰথমটো চোৱা এনেকে আছে নহয় মিলি সেন্টি ডেসি মিটাৰ ধৰিলো মই এই গুটেই কেটা একক মই মিটাৰত প্ৰকাশ কৰিম একানে মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলো মই এনেকে সিৰিয়ালি লিখি দিছো নহয় তোমালোকে এই বস্তুটো এই সিৰিয়ালি জানিব লাগিব উল্টা পুল্টাকে জানিলে আকৌ নহব একদম সিৰিয়ালি জানিব লাগিব যে মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ ডেকা এটো হ'ব মিটাৰ ডেকা মিটাৰ হেক্টোমিটাৰ কিলোমিটাৰ বা এতিয়া ধৰিলো তোমালোকক যদি গ্ৰাম বুলি কয় তেতিয়া হলব মিলিগ্ৰাম সেন্টিগ্ৰাম ডেসিগ্ৰাম এটো মিটাৰ নহয় তেতিয়া এটো গ্ৰাম হৈ যাব গ্ৰাম ডেকাগ্ৰাম হেক্টোগ্ৰাম কিলোগ্ৰাম এতিয়া সোয়া সাইডতে মই ইয়াত হৰণ চিন দি থৈছো এফালে আকৌ পূৰণ চিন দি থৈছো হয়নে এতিয়া হৰণ চিনটো কিয় আৰু পূৰণ চিনটো কিয় দিছো ধৰি লোৱা তোমাক এটা একক দিছে যে 1 মিলিগ্ৰামক বা 1 মিলিমিটাৰক ধৰি লোৱা 1 মিলিমিটাৰক মিটাৰত প্ৰকাশ কৰা তেতিয়া আমি কি কৰিম জানানে সোয়া মিলিৰ পৰা মিটাৰলৈ আহোতে 1 2 3 কেই ঘৰ পাৰ হৈ আহিব লগা হৈছে 3 ঘৰ মিলি সেন্টি মিলিটো নাই মিলি ধৰিব নোৱাৰিম সেন্টি ডেসিমিটাৰ 3 হয়নে গতিকে আমি ইয়াত কি কৰিব লাগিব একৰ লগতে তিনটা শূন্য মানে 1000 আমি 1000 দি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব বুজি পাইছানে আমি 1000 দি ডিভাইড কৰিব লাগিব কিন্তু যদি কয় যে 1 মিটাৰত কিমান মিলিমিটাৰ তেতিয়া আমি কি কৰিম উপৰ ফালে গৈ আছো হয়নে এটো সকাৰ চিন্ডাৰ উপৰ ফালে আছে উপৰ ফালে গৈ আছো হয়নে তো কি হল ডেসি সেন্টি মিলি তিনটা ইয়াতো তিনটা আছে হয়নে কিন্তু ইয়াত কি কৰিম আমি 1000 দি পূৰণহে কৰিম বুজি পাইছা আমি 1000 দি পূৰণ কৰিম আৰু এক ঘৰৰ কাৰণে 10 হ'ব দুই ঘৰৰ কাৰণে 100 হ'ব তিনি ঘৰৰ কাৰণে 1000 হ'ব তেনেকে চাৰি ঘৰ যদি পাৰ হ'ব লাগে তেতিয়া হলে 10000 হ'ব মানে আমি এনেকে হিসাব কৰি যাম এতিয়া সোয়া মিলিৰ পৰা মিটাৰলৈকে যদি কয় 1 2 3 4 এতিয়া আমি এক ধৰিব নোৱাৰি গতিকে আমি তিনটা ধৰিব লাগিব আকৌ যদি কয় যে মিলিমিটাৰক কিলোমিটাৰত প্ৰকাশ কৰা তেতিয়া হলে কি হ'ব মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলো ইয়াত কেটা আছে সাতটা আছে হয়নে এতিয়া সাতটাৰ পৰা এটা বাদ দিলো কেটা থাকিল 6টা তেতিয়া আমি কি কৰিম একৰ লগত 6টা শূন্য হেতু দি আমি কি কৰিম ডিভাইড কৰিম আৰু এটা কথা জানিবলগীয়া হৈছে যে 1 টকাত কিমান পইচা 100 পইচা 1 টকাত কিমান পইচা 100 পইচা বা 1 পইচাক যদি আমি টকাত নিও তেতিয়া কি হ'ব 1/100 টকা এই বস্তুখিনি তোমালোকে জানিব লাগিব 2.3 ৰ অংককেটা কৰিবলৈ এতিয়া সোয়া 2.3 ত কি দিছে প্ৰথম অংকটো দিছে তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা দশমিকত আমাক দি দিছে এটোক আমি বিস্তৃত ৰূপত লিখিব লাগে এটা এক নম্বৰৰ অংকটো কৰিবলৈ হলে ধৰি লোৱা এটো দশমিক আছে হয়নে এটো দশমিক সংখ্যাটো হৈছে 3.75 এতিয়া 3 পইণ্টৰ বাওফালে যেতিয়া আহিম পইণ্টৰ বাওফালৰ প্ৰথম আখৰটো বা প্ৰথম যেটো আমাৰ সংখ্যাটো হ'ব হে প্ৰথম সংখ্যাটো কি হ'ব একক হ'ব হয়নে তাৰ পিছত পইণ্টৰ হুফালে যেতিয়া প্ৰথমটো যাম হেতু হ'ব দশমাংশ মানে 1/10 তেতিয়া কি হ'ব 7 ৰ লগত 1/10 পূৰণ হ'ব তাৰ পিছৰটো হ'ব শতাংশত কি হ'ব 1/100 তাৰ পিছৰটো হ'ব সহস্ৰাংশ তাৰ পিছত সহস্ৰাংশ হ'ব 1/1000 তেনেকে ইফালে বাওফালে একক দশক শতক হাজাৰ এটো চোৱা একক দশক শতক হাজাৰ আৰু পইণ্টৰ হিফালে গলে দশমাংশ শতাংশ আৰু সহস্ৰাংশ ঠিক আছে এতিয়া দশমাংশত কি হয় 1/10 হয় শতাংশত কি হয় 1/100 হয় আৰু সহস্ৰাংশত কি হয় 1/1000 হয় এই বস্তুখিনি তোমালোকে জানিব লাগিব এটো ভালকে শিকি লবা এতিয়া প্ৰথমটো দিছিলে আমাক 3.05 হয়নে 3.05 ত চোৱা 3.05 এতিয়া 3 টো পইণ্টৰ বাওফালে আছে হয়নে তো দশমিকৰ বাও হাতে থকাটো কি হয় প্ৰথমটো হ'ব একক গতিকে 3 * 1 তাৰছত দশমিকৰ
সোঁহাতে প্ৰথমটো হৈছে দশমাংশ গতিকে 0 × 1/10 2 নম্বৰটো হ'ব শতাংশ কি হ'ব শতাংশৰ ঘৰত কি আছে 5 আছে হয়নে গতিকে 5 × 1/100 তাৰপিছতটো দিছে 30.5 এতিয়া চোৱা পইণ্টৰ বাওঁহাতে দুটা আছে 30 আছে হয়নে এতিয়া এই পইণ্টৰ বাওঁফালে প্ৰথম অংকটো কি 0 আৰু এইটো কিহৰ ঘৰত আছে এককৰ ঘৰত আছে তাৰপিছত 3টো আছে দশকৰ ঘৰত সেইকাৰণে চোৱা প্ৰথম 3ৰ পৰা যিহেতু আৰম্ভ হ'ব গতিকে 3 × 10 + 0 × 1 প্লাছ পইণ্টৰ ইফালে মানে সোঁহাতে আছে সেইটো হ'ব দশমাংশ সেইকাৰণে 5 × 1/10 চি নম্বৰ 235.005 এইটো চোৱা একক দশক শতক আৰু এইটো হ'ব কি দশমাংশ শতাংশ সহস্ৰাংশ গতিকে এইটো শতক আছিলে কি হ'ব 2 × 1000 প্লাছ দশক 2 × 10 প্লাছ একক 5 × 1 আৰু এইটো কি হ'ব দশমাংশ সেইকাৰণে 0 × 1/10 তাৰপিছতো 0 × 1/100 প্লাছ 5 আছে হয়নে 5 × 1/1000 নেক্সট চোৱা ডি নম্বৰ 23005.005 ইয়াত চোৱা একক দশক শতক হাজাৰ অযুতত কি আহে একৰ লগত 4টা শূন্য আহিব হয়নে এতিয়া চোৱা 2 × 10,000 প্লাছ 3 × 1000 প্লাছ 0 × 100 প্লাছ 0 × 10 এতিয়া এইখিনি চিৰিয়েলি আমি লিখি গ'লোঁ প্লাছ 5 আছে এতিয়া 5 × 1 কাৰণ 5টো এককৰ ঘৰত আছে প্লাছ 0 হয়নে 0 × 1/10 প্লাছ 0 × 1/100 প্লাছ 5 × 1/1000 নেক্সট দিছে 2 নম্বৰ দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা এতিয়া এককবোৰ আমাৰ কিহত দি দিছে চোৱা চেণ্টিমিটাৰত আছে মিলিমিটাৰত আছে চেণ্টিমিটাৰত আছে হয়নে আমি নিব লাগে মিটাৰ আৰু কিলোমিটাৰত এতিয়া কেনেকৈ কৰিম চাবা প্ৰথমটো দিছে 20 সেন্টিমিটাৰ এতিয়া চোৱা তোমালোকে মিলি সেন্টি ডেসি মিটাৰ আমি কিহত নিব লাগে সেন্টিমিটাৰ আমাক দি দিছে আমি নিব লাগে মিটাৰত কি হ'ব সেন্টি ডেসি মিটাৰ কেই ঘৰ পাৰ হৈ আহিছো দুঘৰ এতিয়া ওপৰৰ পৰা আমি তললৈ আহিছো কি কৰিম ডিভাইড কৰিম এতিয়া দুঘৰৰ কাৰণে কি আহিব 100 আহিব আমি কি কৰিছো 100 দি ডিভাইড কৰিছো 100 ৰে ডিভাইড কৰোতে তলত যেহেতু দুটা শূন্য আছে একৰ লগত দুটা শূন্য আছে গতিকে আমি কি কৰিম দুঘৰ পইণ্ট আহিব আৰু পইণ্টটো সদায় কিন্তু আমাৰ সোঁফালৰ পৰা বাওঁফাললৈহে হিচাপ হয় আমাৰ এইফালৰ পৰা এইফালে হিচাপ কৰিম এইফালৰ পৰা এইফালে হিচাপ কৰিলে নহ'ব আমি সোঁফালৰ পৰা বাওঁফাললৈ আহিম আকৌ 20 সেন্টিমিটাৰক কিলোমিটাৰত নিব লাগে হয়নে এতিয়া কিলোমিটাৰত চোৱা সেন্টি ডেসি মিটাৰ ডেকা হেক্টৰ কিলো সেন্টিটো বাদ দিয়া 1 2 3 4 5 গতিকে আমি কি কৰিলো চোৱা একৰ লগত 5টা শূন্য আছে চোৱা একৰ লগত 5টা শূন্য আছে ডিভাইড কৰি দিলো তেতিয়া কি হৈ যাব কিলোমিটাৰ হৈ যাব ইয়া যেহেতু 1 2 3 4 5 5টা শূন্য আছে কিন্তু আমাৰ এই সংখ্যাটোত অংক দুটাহে আছে হয় না নহয় গতিকে আমি কি কৰি দিলো তাৰ সন্মুখত আৰু 3টা শূন্য বহাই দিলো তেতিয়া চোৱা 5টা হৈ গ'ল 1 2 3 4 5 তেতিয়া আমি কি কৰিব পাৰিম পইণ্ট দিব পাৰিম 2 নম্বৰটো দিছে 267 সেন্টিমিটাৰ তো সেন্টিমিটাৰৰ পৰা মিটাৰত নিলে কি কৰিছো 100 দি ডিভাইড কৰিছো এতিয়া ইয়াত চোৱা কেইটা শূন্য আছে এটা দুটা হয়নে গতিকে পইণ্টটো কেই ঘৰ হ'ব দুঘৰ আৰু কোন ফালৰ পৰা সোঁফালৰ পৰা বাওঁফাললৈ আহিম 1 2 মানে 2.67 মিটাৰ আকৌ যেতিয়া ইয়াক কিলোমিটাৰলৈ লৈ যাম তেতিয়া কি কৰিম একৰ লগত 5টা শূন্য থাকিব হয়নে একক দশক শতক হাজাৰ অযুত লাখ মানে আমি কি কৰিছো 1 লাখ দি হৰণ কৰিলে সেন্টিমিটাৰটো কলৈ গুচি যাব কিলোমিটাৰলৈ গুচি যাব এতিয়া চোৱা ইয়াত শূন্য আছে 1 2 3 4 5টা কিন্তু আমাৰ ইয়াত অংক আছে 3টা সেইকাৰণে আমি কি কৰিছো সন্মুখত দুটা শূন্য দি দিওতে 5টা অংক আমি পাই গৈছো 5 ঘৰ পালে দশমিক হৈছে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ নেক্সট কোৱেশ্চন দিছিলে 25732 মিলিমিটাৰ এতিয়া চোৱা মিলিমিটাৰৰ পৰা আমি মিটাৰত নিব লাগে হয়নে
মিলি চেণ্টি ডেচিমিটাৰ কেই ঘৰ 1 2 3 ঘৰ গতিকে আমি কি কৰিছোঁ চোৱা আমি 1000 দি ডিভাইড কৰিছোঁ 1000 দি ডিভাইড কৰাত ইয়াত চোৱা 1 2 3 তিনিটা শূন্য আছে গতিকে পইণ্টটো এফালৰ পৰা 3 ঘৰ ইফালে হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ মানে 7ৰ ইপাৰে কি হ'ল 25.732 আৰু তোমালোকে এটা কথা জানানে দশমিকৰ পিছৰ যিবিলাক অংক থাকে সেইকেইটা আমি একেলগে ক'ব নোৱাৰোঁ যেনেকৈ এইটো 732 আমি নকওঁ আমি কি বুলি ক'ম 732 মিটাৰ আকৌ যদি আমি ইয়াক কিলোমিটাৰত লৈ যাওঁ কি হ'ব চোৱা 25732 মিলিমিটাৰ ইয়াক আমি কিলোমিটাৰত নিব লাগে গতিকে কিলোমিটাৰত নিবলৈ হ'লে আমি কি কৰিব লাগিব চোৱা মিলি চেণ্টি ডেচিমিটাৰ ডেকা হেক্টৰ কিলো 1 2 3 4 5 6 গতিকে আমি একৰ লগত কেইটা শূন্য দি আমি হৰণ কৰিম 6টা শূন্য চোৱা 1 2 3 4 5 6 এতিয়া 6টা শূন্যৰ কাৰণেতো 6 ঘৰ ইপিনে দশমিক হ'ব কিন্তু ইয়াত আমাৰ অংক কেইটা আছে চোৱা 1 2 3 4 5 সেইকাৰণে ইয়াত এটা 0 দি পিনে আমি কি কৰিছোঁ ইয়াতে দশমিকটো বহাইছোঁ 4 নম্বৰ প্ৰশ্নটো চোৱা 3540 সেন্টিমিটাৰ হয়নে এতিয়া সেন্টিমিটাৰৰ পৰা মিটাৰত নিলে আমি 100 দি ডিভাইড কৰিম 100 দি ডিভাইড কৰোঁতে আমি কি পালোঁ 1 2 দুঘৰ গতিকে কি হ'ব দুঘৰ ইপিনে পইণ্ট হ'ল 35.40 মিটাৰ হ'ল নেক্সট আকৌ 3540 সেন্টিমিটাৰক যেতিয়া আমি কিলোমিটাৰত নিম তেতিয়া আমি কি কৰিম 1 লাখ দি ডিভাইড কৰিম হয়নে গতিকে কি হ'ল 3540 ডিভাইডেড বাই 1 লাখ এতিয়া ইয়াত 5টা শূন্য আছে কিন্তু ইয়াত 4টা অংক আছে সেইকাৰণে আমি কি কৰিলোঁ ইয়াতে শূন্য এটা দি দিলোঁ শূন্য এটা দি পেলাই দশমিক দিলোঁ এই গোটেইখিনি কি কৰিলোঁ আমি এককৰ পৰিৱৰ্তন কৰিলোঁ সেন্টিমিটাৰ বা মিটাৰ এইবিলাক আমি কৰিলোঁ এতিয়া তোমালোকে কিন্তু এই বস্তুখিনি শিকিব লাগিব দেই এইখিনি নহ'লে কিন্তু নহ'ব আৰু এই বস্তুখিনি এবাৰ শিকিলে তোমালোকৰ গোটেই জীৱন দৰকাৰ পৰি থাকিব এইটো নেক্সট চোৱা 3 নম্বৰ প্ৰশ্ন দিছে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা এতিয়া প্ৰথমটো আমাক কিলোমিটাৰ বা মিটাৰত দিছিলে এতিয়া আমাক গ্ৰাম দিছে কিলোগ্ৰাম বস্তু একেটাই হ'ব মানে আমাৰ যেটো ফৰ্মুলা আমি ফৰ্মুলা একেটাই ব্যৱহাৰ কৰিম খালি আমি মিটাৰৰ জায়গাত আমি কি লিখিম গ্ৰাম লিখিম প্ৰথম অংকটো চোৱা 520 গ্ৰাম কি আছে 520 গ্ৰাম আছে চোৱা 520 গ্ৰাম গ্ৰামক আমি কিহত নিব লাগে কিলোগ্ৰামত নিব লাগে চোৱাচোন মিলি চেণ্টি ডেচিমিটাৰ এটো মিটাৰ আছে হয়নে এটো এতিয়া আমি গ্ৰাম বুলি ধৰি ল'ব লাগিব যে এই গোটেই এককটো যেহেতু আমাৰ গ্ৰামত আছে গ্ৰাম ডেকা হেক্টৰ কিলোগ্ৰাম 1 2 3 তিনিটা শূন্য হয়নে গতিকে আমি কি কৰিলোঁ 1000 দি ডিভাইড কৰিলোঁ এতিয়া ইয়াতো আছে তিনিটা শূন্য ইয়াতো আছে তিনিটা অংক গতিকে তিনিটা অংক বাওঁফালে আহি পেলাই কি হ'ব দশমিক বহিব 2 নম্বৰ চোৱা 4273 গ্ৰাম কি হ'ব 4273 ডিভাইডেড বাই 1000 কিলোগ্ৰাম কেজি জিএম মানে গ্ৰাম কেজি মানে কিলোগ্ৰাম গতিকে চোৱা ইয়াত আছে তিনিটা শূন্য 1 2 3 ইয়াত আছে 4টা 1 2 3 4 গতিকে পইণ্টটো ক'ত আহিব 1 2 3 ঘৰ ইপাৰে আহিছে বাওঁফালে 3 নম্বৰ 692050 সেন্টিগ্ৰাম সি মানে সেন্টিগ্ৰাম এতিয়া সেন্টিগ্ৰামৰ পৰা আমি কেজিত নিব লাগে চোৱা সেন্টি ডেচি গ্ৰাম ডেকা হেক্টৰ কিলো কেইটা হ'ল 1 2 3 4 5 1 লাখ দি ডিভাইড কৰিব লাগিব আমি তো আমি কি কৰিলোঁ 1 লাখ দি ডিভাইড কৰিলোঁ 1 লাখ দি ডিভাইড কৰোঁতে ইয়াত শূন্য আছে 5টা গতিকে 5 ঘৰ ইফালে দশমিক আহিব 1 2 3 4 5 মানে 9ৰ বাওঁফালে চোৱা 6.92050 কেজি 4 নম্বৰটো চোৱা 2 কেজি 5 গ্ৰাম এতিয়া 2 কেজি 5 গ্ৰাম এটা আছে কেজিত এটা আছে গ্ৰামত হয়নে ইয়াক যদি আমি এক্সট্ৰা কৰি দিওঁ তেতিয়াহ'লে 2 কেজি প্লাছ 5 গ্ৰাম হ'ব তেতিয়া গোটেইখিনি মিলি 2 কেজি 5 গ্ৰাম হ'ব এতিয়া 2 কেজি যেহেতু এইটো কেজিতে আছে গতিকে ইয়াক আমি এক্সট্ৰাকৈ কেজি হিচাপে লাগিছোঁ প্লাছ গ্ৰামক যদি আমি কিলোগ্ৰামত নিম 1000 দি ডিভাইড কৰিম তেতিয়াহ'লে আমি কি পালোঁ চোৱা 1 2 3 কিন্তু ইয়াত এটা অংক আছে গতিকে দুটা শূন্য দিলোঁ 0.005 কেজি এতিয়া 2ৰ লগত যেতিয়া 0.005 প্লাছ কৰিম তেতিয়া আমি পালোঁ 2 0 2
0.005 কেজি 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো দিছে টকাত প্ৰকাশ কৰা এতিয়া টকাৰ কাৰণে আমি এই বস্তুটো জানিব লাগিব যে 1 পইচাত কিমান টকা হয় 1 পইচাত হয় 1/100 টকা ঠিক আছে না এতিয়া চোৱা প্ৰথমটো দিছে আমাৰ কিমান 5 পইচা চোৱা কি হ'ব 5 পইচা ইকুৱেল 5/100 কাৰণ 100 টকাত 100 পইচাত 1 টকা গতিকে আমি 100 দি ডিভাইড কৰিব লাগিব 5/100 টকা দুটা শূন্য আছে গতিকে দুখৰ দশমিক হ'ব 1 2 এক পইণ্ট আহিব 0 টকা 2 নম্বৰ দিছে 5 টকা 5 পইচা তো 5 টকা প্লাস 5 পইচা হয়নে 5 টকা প্লাস 5 পইচা মানে 5/100 টকা 5 টকা প্লাস 5/100 মানে 0.005 টকা কিমান পালো 5 আৰু 0.05 প্লাস কৰিলে আমি পালো 5.05 টকা 3 নম্বৰটো দিছে 55 টকা 55 পইচা কি হল সো 55 টকা প্লাস 55 পইচা 55 টকাটো আছে 55 পইচাক যদি আমি টকালৈ লৈ যাম আমি 100 দি ডিভাইড কৰিম কিমান পালো 55 টকা প্লাস 0.55 টকা এটা 55 আৰু 0.55 প্লাস কৰিলে আমি পালো 55.55 টকা 4 নম্বৰ দিছে 50 টকা 50 পইচা তো 50 টকা প্লাস 50 পইচা 50 টকা প্লাস 50/100 টকা ইয়াত হ'ব 50 টকা প্লাস ইয়াক যদি আমি দশমিকত লৈ যাম তেতিয়া হলে আমি কি পাম 0.50 টকা এতিয়া এই 50 আৰু 0.50 প্লাস কৰিলে আমি পালো 50.50 টকা ইয়াৰ নেক্সট দিছে কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া এতিয়া চোৱা 0.2 আৰু 0.02 ৰ মাজত কোনটো ডাঙৰ কোৱাচোন তোমালোকে 2 সেকেন্ড 3 সেকেন্ড সময় দিছো নিজে ভাবা কোনটো ডাঙৰ হ'ব জানানে 0.2 ডাঙৰ হ'ব মোৰ লগত যদি আনসাৰটো মিলিছে তোমালোকৰ তাৰ মানে তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে ইয়াৰ উত্তৰটো হ'ব 0.2 ডাঙৰ এইটো ডাঙৰ 2 নম্বৰত চোৱা 3.03 আৰু 3.30 ইয়াৰ কোনটো শুদ্ধ হ'ব মানে কোনটো ডাঙৰ হ'ব ইয়াৰ ডাঙৰ হ'ব কোনটো এইটো নেক্সট 5 আৰু 0.5 এটো তো একদম দেখা দেখি 5 ডাঙৰ নেক্সট 0.4 আৰু 0.44 ইয়াত কোনটো ডাঙৰ হ'ব 0.4 মানে 40 বুজাব 0.40 আৰু 0.44 তে 44 এটো ডাঙৰ হ'ব 6 নম্বৰ প্ৰশ্ন চোৱা 6 নম্বৰ প্ৰশ্নটো দিছে বাৰ্ষিক খেল ধেমালিৰ লৰাৰ দীঘল জাপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 মানে 333 সেন্টিমিটাৰ দূৰত্ব জপিয়ালে কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে এটা চোৱা এটা একক আমাক দিয়া আছে মিটাৰত আৰু এটা একক দিয়া আছে আমাক সেন্টিমিটাৰত হয়নে গতি আমি কি কৰিম এই সেন্টিমিটাৰটোক আমি মিটাৰলৈ লৈ যাম চোৱা ৰক্তিমে জপিয়ালে 3.3 মিটাৰ প্ৰাঞ্জলে জপিয়ালে 333 সেন্টিমিটাৰ সেন্টিমিটাৰক আমি মিটাৰলৈ কি কৰিব লাগে 100 দি ডিভাইড কৰিব লাগে গতিকে 333/100 মিটাৰ এতিয়া চোৱা 1 2 দুটা শূন্য আছে গতিকে দুঘৰ ইফালে দশমিক হৈছে 3.33 মিটাৰ যেহেতু 3.33 মিটাৰ ইজ গ্ৰেটাৰ দেন 3.3 মিটাৰ 3.3 মিটাৰ গতিকে প্ৰাঞ্জল এতিয়া 3.33 কোনে জপি আছিল প্ৰাঞ্জলে হয়নে গতিকে প্ৰাঞ্জলে বেছি জপিয়ালে সমান সমান কিমান বেছি জপিয়াইছে এই 3.33 minus 3.33 তে পইণ্টৰ তোমালোকে যোগ বিয়োগ জানা সাগে ক্লাস 6 তো পাইছিলা সোয়া 3.33 3.33 মানে কি 30 হয়নে গতিকে 3 পৰা 0 গল 3 থাকিল 3 পৰা 3 গলে 0 3 পৰা 3 গলে 0 ইয়াৰ উত্তৰটো কি হ'ব 0.03 মিটাৰ গতিকে প্ৰাঞ্জলে ৰক্তিমতকৈ কিমান বেছি জপিয়াইছে 0.03 মিটাৰ আজি ইয়াতে শেষ কৰিছো যেহেতু 2.3 আমাৰ 2.3 শেষ হল ইয়াৰ পিছত আৰু নাই গতিকে যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ